আকৌ কামলৈ যাব লাগে, উপায় নাই। বাবা অ বাবা, ফোন আহি আছে। কোনেনো মাৰিছে ৰাতিপুৱা ৰাতিপুৱা? উঠ উঠ, ৰাতিপুৱালে মই কামলৈ যাওঁ। উঠ সোনকালে উঠ। তই যাচোন পিতাই। কচোন। আমাৰ মইনাটো কাণত উঠি আছে। ঐ বাবা উঠ, মই কামলৈ যাওঁ। মইনাটো নাম 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 নাম। থাক বাবা, সোনকালে উঠ, মই কামলৈ যাওঁ। এই মইনাটোকো চাবি দেই। আছো আৰু দেই। তোৰ ক ভালে আছ? ভালে ভালে। কেলে মাতিছিলি কচোন? বাকী ভাল আৰু ন? ভালে ভালে। গাৰ্লফ্ৰেণ্ডৰ খবৰ কওক, কেনেকুৱা? গাৰ্লফ্ৰেণ্ডটো ক'ত পাওঁ আৰু, বাইকে নাই। আছে এই ৰুহনে বোলে বাইক ল'লে শুনিছিলো। পাৰ্টি কৰিব গধূলিকে পাৰ্টি আছে। যাম দেই, ওলাবি তই। আমি আকৌ বিকাশটি আছে নহয়, বাইক তোৰ নহ'ব যে কি হ'ব বাৰু? তই ঘৰত কবি আকৌ দেউতাক বাইকখন লৈ দে বুলি। আজি কমগৈ বাইকখন লাগে মোক। কিমান নহ'লে দিগদাৰ ন। এতিয়া আমি আছো চাৰিটা, আকৌ তই হ'লে বুলি ক'লে দিগদাৰ হ'ব নহয়। আজিকালি পুলিচৰ পুৰা চেকিংটো হয়। কথাটো তলনো কিমান উঠি যাম। ঘৰত কবি সোনকালে লৈ দে এখন। জোৰ নকৰিলে আজিকালি নিদিয়ে একো বস্তু, গম পাৱ? বাইকখন লাগে। এইফালে আমি যাওঁ দেই। গলিয়ে না কাটিলি পিতাই। ঐ পিতাই, কথা এটা আছিল। কি কথা? মোক বাইক এখন লাগিছিল পিতাই। বাইক? মই তোক ক'ৰ পৰা আনিম বাইক? দিন হাজিৰা কৰোঁ। মোৰ লগৰ চবৰে বাইক আছে, মই লাজ পাইছো। মোক বাইক লাগে, মই নাজানো ক'ৰ পৰা আনি দিওঁ। বাবা তুমি অকণমান বুজিবাচোন, মই দিন হাজিৰা কৰি কেইটকা পাওঁ, তুমি অকণমান বুজিবা। পিতাই মই এইবোৰ একো নাজানো। যদি মোক বাইক নিদিওঁ মই আজি ঘৰত নাথাকো। চাইকেল যাম। ল'ৰাটোক কেনেকৈ বাইক এখন আনি দিওঁ, মই ভাবিয়ে পাৰ পোৱা নাই। হাতত নাই টকা, উপায় নাই। বাইকখনো লাগে ল'ৰাটোক।
যাওঁচোন ওলাই মাটি ল'ৰাকে বিকোগৈ ল'ৰাটোকতো বাইকখন লাগে উপায় নাই আৰু গাঁৱৰ পৰা ওচৰৰ পৰা আহোগৈ ল'ৰাটো নাই ঘৰত দুদিনকে হ'ল কলৈ নগ'ল এই বুঢ়া বয়সত কি কৰিবা উপায় নাই আৰু তাই ক'বা আহিলে অ তই কলৈ যা বহুত দিন দেখা নাই ল'ৰাটো এই পথাৰ দৰাকে বিকিলো উপায় নাই ল'ৰাটো মনটো সন্তুষ্ট কৰিবই লাগিব বাইক এখন দিবই লাগিব লগৰবোৰৰ বাইক আছে ল'ৰাটো মনটো বেয়া লাগে তাৰ বাইক নাই কি কবা উপায় নাই দিন হাজিৰা কৰো আমাৰ ল'ৰাটো দেখিছিলা নি ল'ৰাটো দুদিন মই নাই দে ক'ত গ'ল আজি দুদিনে হ'ল ঘৰত নাই আজি আহিব নাই মই ভাবিয়ে পোৱা নাই এতিয়া গাঁৱৰ ওচৰৰ পৰাই আহিলো কিবা কামত মাটিখিনিকে দি থৈ আহিলো আৰু বাইকখনতো লাগেই তাক বাবা তুমি যাবা ভালে ভালে যাবা দেই পিতাই পিতাই এইখন কাৰ হয় পিতাই এখন বৰ ভাল লাগিব চলাই পিতাই আহিলি তই কেনি গৈছিলি এই লগত ঘৰত আছিলো আজি দুদিনকে ঘৰত নাই বাইক কিনি আছিলো এইখন আনিলো মই মোৰ কাৰণে নেকি চাবিলো দে কেনেকুৱা লাগিছে ভাল লাগিছে ভালকে চলাবি দেই চাবিলো দে ভালকে চলাবি মই ওলাই আহো দেই লগৰকেইটাক দেখাই থৈ বাইকখন ভালকে চলাবি ঐ চুমু আজি মই শুনিছিলো নহয় ঘৰৰ পৰা আহোঁতে এই দীপে বোলে বাইক ললে নতুন বাইক শুনাটো মই শুনিছো তাক দেখিছিল নেকি নাই দেখা ন বহুত দিন নাই দেখা সেইটো আহিছে পাৰ্টি কিন্তু লাগিব কিন্তু দেই বঢ়িয়া ধুনীয়া দেখোন আজি আনিলে ভাল লাগিছে কিন্তু দেই পাৰ্টিটো পিছে পাৰ্টি খাবা আকৌ পাৰ্টি লাগিব কিন্তু দেই লাগিব ভাই বাইকখন কোনে ললে বৰ ধুনীয়া লাগিছে এই দীপে ললে পাই আজি নতুন বাইক লৈছে
তোৰ দেউতাই বাইকখন কেনেকৈ লৈ দিলে তই জানো জানো? গম নাপাওঁ নহয়। পাৰ্টি লাগিব নহয়। ঐ চুমু, ঈদ যে আহিছিলেহে, এতিয়া যে আকৌ পটাক গ'লগৈ, কিবা হৈছে নেকি জানো? জানো বা পটককে আহিছিলে ল'ৰাটো গৰম গৈ কিবা হৈছে জানো। বাদ দে সেইবোৰ। ঐ আমি এতিয়া যামগৈ, গধূলিকৈ লগ কাম কৰি পাম দেই। তই মোৰ লগত কেলে এনেকুৱা কৰিলি? বাবা মই কি কৰিলো? মোক সকলো ক'লেহি তই মোক বাইকখন এনেকে কিনি দিয়া কথা। তই বাইকখন লোৱাৰ আগত মোক এবাৰ দিব লাগিছিল। বাবা তুমি যি বিচাৰিছা মই সেইটোকে দিছো। তই বাইকখন কিনাৰ আগত মোক আগত এবাৰ ক'ব লাগিছিলে। বাবা দুখ নকৰিবা, তুমি যি বিচাৰিছা মই সেইটোৱে দিছো। হ'লেও তই এনেকুৱা কৰিব নালাগিছিলে। বাবা নাকান্দিবি, নাকান্দিবি। মই